হাই ফ্ৰেণ্ড, প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লওক। তাৰপিছত আপোনালোকে ইয়াত সাৰ্চ বাৰত এপিডিচিআৰ বুলি সাৰ্চ কৰি দিয়ক। মই ইয়াত এপিডিচিআৰ বুলি সাৰ্চ কৰি দি আছোঁ। তাৰপিছত প্ৰথমতে আপোনালোকে এইটো প্ৰথম ৱেবছাইটটো যে দেখিছে আপোনালোকে এপিডিচিআৰ, এটা হ'ল অফিচিয়েল ৱেবছাইট। তাত আপোনালোকে তলত দেখিছে এপিডিচিআৰ কুইক পে'ত আপোনালোকে বিলটো পে'মেণ্ট কৰি দিব পাৰিব আৰু ফিউমাৰ ইলেক্ট্ৰিচিটি বিলত আপোনালোকৰ বিলবোৰ চাব পাৰিব। আমি ফিউমাৰ ইলেক্ট্ৰিচিটি বিলটো আমি চাম। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব কনজিউমাৰ আইডি। আপোনালোকৰ ইয়াত কনজিউমাৰ আইডিটো বহাই দিব লাগিব আৰু আপোনালোকে কেপচাৰ কোডটো দেখিছে। কনজিউমাৰ আইডি বহাৰ পিছত আপোনালোকে কেপচাৰ কোডটো ইয়াত বহাই দিব লাগিব, পিছত ভেৰিফাই কৰি দিব লাগিব। ব্লক আপোনালোকক দেখাই দি আছোঁ। তাৰপিছত মই ইয়াত কনজিউমাৰ আইডি কেইটা বহাই ল'ম। আপোনালোকৰ বিলৰ কাগজত আপোনালোকে কনজিউমাৰ আইডিটো পাব। আপোনালোকে সেই কনজিউমাৰ আইডিটো আপোনালোকে ইয়াত বহাব। চ' মই ইয়াত বহুৱাই আছোঁ। এইটো বহুৱা হোৱাৰ পিছত আপোনালোকে কেপচাৰ কোডবোৰ দেখিছে। আপোনালোকে এই কেপচাৰ কোডবোৰ আপোনালোকে তলত বহাই দিব লাগে। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। তাৰপিছত ইয়াত মই ইয়াৰ কেপচাৰ কোডটো বহুৱাই দিম। তাৰপিছত মই ইয়াত ভেৰিফাই কৰি দিম। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকে তলেদি দেখিছে ইয়াত পিডিএফটো দেখিছে আপোনালোকে এই পিডিএফটো অপেন কৰিব পাৰিব। ইয়াত পিডিএফত ক্লিক কৰিব। মই আগতে ডাউনলোড দিয়া আছিল বাবে এনেকৈ আহিছে, আপোনালোকৰ ডাইৰেক্ট ডাউনলোড হৈ আহিব। মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক বিলখন। আপোনালোকৰ এইখন বিলখন আপোনালোকৰ ডাইৰেক্ট অফিচৰ পৰা যিখন বিল আহে সেইখন বিলে আপোনালোকৰ গুগলতো ওলায়। চ' তাৰপিছত আপোনালোকে তলত এনেকৈ টোটেল বিলটো আপোনালোকে পাই যাব। চ' ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।